आसाम राज्यो प्रिमियार लीग जोलुर बादायलायनाय 2023 पर्बतजरानि बग्रिबारियाव खुंफुंनो साखाफारा बिटिआरनि क'क्राझार जिल्लानि पर्बतजरा गेलेमु आफादनि नाजानायाव 25, 28 आरो 30 अक्ट'खालि आसाम राज्यो प्रिमियार लीग जोलुर बादायलायनायखौ बग्रिबारि पाब्लिक जौसिन फरायसालिनि गेलेग्रा फोथाराव खुंफुंनो थाखाय साखाफारा। नमस्कार, मैं त्रिवेन सांमा पर्बतजरा जिला क्रीड़ा सन्थार साधारण सम्पादक। तो आज अपना मीडियार जरिए मैं ये कब विचारिছোঁ जे अहा 22 तारिखत आमार पर्बतजरार बग्रिबारि खेलपथारत राज्यिक फुटबल प्रिमियार लीग हबलगिया जिखन आছিলে এইখন এই খেলাটো তাৰমানে এজ পাৰ অসম ফুটবল সন্থাৰ নিৰ্দেশ মতে আমি 30 তাৰিখত কৰিবলগীয়া হ'ল। তো গতিকে 25 তাৰিখ আৰু 28 তাৰিখত আমাৰ বগ্ৰিবাৰি আৰায়ানি খেলপথাৰত অসম ৰাজ্যিক প্ৰিমিয়াৰ ফুটবল লীগখন অনুষ্ঠিত হ'ব। তো গতিকে আমাৰ বগ্ৰিবাৰি অঞ্চলৰ আমাৰ ফুটবল প্ৰেমী ৰাইজক মই অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকে যাতে 25 তাৰিখ আৰু 28 তাৰিখত অসম ৰাজ্যিক প্ৰিমিয়াৰ ফুটবল লীগখন যাতে চাবলৈ আহে তাৰ কাৰণে মই पर्बतजरा जिला क्रीड़ा सन्थार तरफर পৰা আপোনালোক সকলোকে মই আমন্ত্ৰণ জনালোঁ। খেলখন কিমান বজাৰ পৰা আৰম্ভ হ'ব? খেলখন চাবলি এজ পাৰ মানে অসম ফুটবল সন্থাৰ মানে নিৰ্দেশ মতে চাবলি 2:15 অনুষ্ঠিত হয়। গতিকে ইয়াত আমাৰ টিকেট কাউণ্টাৰ মোটামুটি 11 বজাৰ পৰা মানে খুলি দিয়া হ'ব। 11 বজাত লগে লগে আমাৰ টিকেট কাউণ্টাৰ খোলা হ'ব। গতিকে যাতে আমাৰ এই অঞ্চলৰ ৰাইজে অলপ সোনকালে যাতে আহি পেলাই আমাৰ এই টিকেট কাউণ্টাৰৰ পৰা টিকেট সংগ্ৰহ কৰি যাতে এই খেলপথাৰত সোমাই যায়, কাৰণ ইয়াত আমি দেখিবলৈ পাইছোঁ মানে আমাৰ জাগাও বহুত কম। গতিকে যাতে সোনকালে আহি পেলাই যাতে ওমেন খেলো হ'ব নেকি? ওমেন খেল মানে আমি অলৰেডি যোগাযোগ কৰিছোঁ। ইয়াত 26 তাৰিখত মষ্ট প্ৰবলি খেলখন কাৰ কাৰ মাজত হ'ব। 25 তাৰিখ হ'ব আমাৰ যোৰহাট টাউন ক্লাব ভাৰ্চেছ খেলন্দা FC আৰু 28 তাৰিখত হ'ব মৰাণ টাউন ক্লাব ভাৰ্চেছ খেলন্দা FC। টিকেটৰ প্ৰাইচ লোৱা হৈছিল নেকি? টিকেটৰ টেণ্টেটিভ কিবা এটা প্ৰাইচ কৰিছোঁ আমি, কাৰণ আমাৰ ইয়াত খেলখন পৰিচালনা কৰোঁতে আমাৰ বহুত খৰচ হয়। প্ৰাইচৰ টিকেটৰ প্ৰাইচটো ক'ব পাৰিব? টিকেটৰ প্ৰাইচ আমাৰ ইয়াত লোকেল অৰ্গেনাইজিং কমিটি এটা বনাই দিয়া হৈছে, সেই কমিটিয়ে নিৰ্ধাৰণ কৰিব। থেংক ইউ। আৰু কাৰ কাৰ লগত হ'ব? ওমেন খেলটো আমি যিটো কমিটিয়ে সিদ্ধান্ত লোৱা হৈছে, ওমেন খেল 26 তাৰিখত আমি পাতিম। তো 26 তাৰিখ কাৰ কাৰ লগত 26 নৱেম্বৰত আমি পাতিম। গোৱালপাৰা ধূপধৰা একাডেমি আৰু আলিপুৰদুৱাৰ VNCৰ মাজত হয়। সকলো ৰাইজকে মই আমন্ত্ৰণ জনাব বিচাৰিছোঁ যাতে ওমেন খেলটোকে সবেই চাব আহে, কাৰণ এইখিনি অঞ্চলত আমাৰ বহুত অভাৱ হৈ আছে। কাৰণ এই ওমেন ফুটবল বা আমাৰ আসাম প্ৰিমিয়াৰ লীগৰ জৰিয়তে যাতে আমাৰ এই অঞ্চলৰ উঠি অহা যিবিলাক আমাৰ খেলুৱৈসকল আছে, এই খেলুৱৈসকলৰ যাতে মনৰ যিটো মানে ইহঁতৰ ফুটবলৰ প্ৰতি যিটো নেকি মানে ইচ্ছা বা ফুটবলৰ প্ৰতি যিটো নেকি ৰাফ, এইখিনি যাতে আৰু মানে উৎসাহ উদ্দীপনা যাতে মানে বাঢ়ে, তাৰ কাৰণে আমি এই ফুটবল খেলৰ মানে ইয়াত এইখিনি অঞ্চলত আয়োজন কৰা হৈছে। ঠিক আছে, ধন্যবাদ।